চৰম লাগিছে কি কৰা চৰম লাগিছে একো নহয় কি হ'ল কি बोला तूने কেলে নাহিলো কেলে আহিলো ইয়ালে নমস্কাৰ কি খবৰ আপোনালোকৰ আজি মই গৈ আছোঁ গেলেকীত সুন্দৰকৈ ওলাই মেলি ৰাতিপুৱা এতিয়া গৈ আছোঁ চিপকে বৰষুণ দি আছে মায়ে গালি পাৰি আছে পাছফালৰ পৰা এখন হাতে বাইক চলাই এখন হাতে কিহৰ মোবাইল তই ভিডিঅ' বনোৱাত লাগিলি বুলি গৈ আছোঁ আৰু গালি খাই কি কৰিম আৰু আহি পালোঁ ইয়াত দেখোন বৰষুণ নাই তাত পূৰা বৰষুণ সেইটো চাৰিআলি হয় পোনে যায় আমগুৰি আৰু এইফালে যায় আপোনাৰ আহি বাহঁতৰ ঘৰ পাই গ'লোহি এয়া নিয়ৰ হয় নিয়ৰ মোৰ নিজৰ ভাগিন আৰু আমাৰ ভিনদেউৰ ককায়েক ভাইক তিনিজন যিহেতু সেই তিনিজনৰে সৰুজনৰ ল'ৰাটোৰ আজি অন্নপ্ৰাশন আৰু আজি অন্নপ্ৰাশনৰ বাবে মোক মাতিছে তাকে আহিছোঁ জানে গেলেকী খাৰুৱা তেলৰ পুং থকাৰ কাৰণে বিখ্যাত সৰুৰ পৰা পঢ়ি আহিছোঁ আৰু নিয়ৰ নামটো কৈ দিয়া তোমাৰ নামটো কি হয় তোমাৰ নামটো কি আছিলে তোমাৰ নামটো কি নিয়ৰ নি তোমাৰ নামটো গম পাইছোঁ এই বেলুনে সজাই থৈ দিছে আমাৰ পিয়ানোজৰ অন্নপ্ৰাশন বুলি এজনী চিমি ইয়াত পুৰা লাগি আছে দেই এজনী মোৰ বা এজনী প্ৰণামী বা হয় মাজু ভিনদেউৰ হা ৰ পাছত ক'ব বাৰু লাহেকৈ হয়নে এইটো আমাৰ পিয়ানোজ হয় ইয়াৰে আজি অন্নপ্ৰাশন আছে হয়নে পিয়ানোজ আজি কিমান মামা আহিছে দেখিছে নাই মই আহিলোঁ নাহৰ কেতিয়াবা ঢেৰ মামা গোটেইখন চাইনি চুনচুনিক দেখালোঁ ইয়াত আৰু এইটো তোমাৰ নামটো কি কি অঁ মৌচুম অঁ ব্ৰ কি খবৰ ভালনে এই ক'ত গৈছিলা ক'ত তুমি অঁ আহা সেইজন পিয়ানোজৰ দেউতাক আমাৰ সৰু ভিনদেউ আৰু আমাৰ ইটো গুণ্ডা ক'ত গ'ল আকৌ ভাত খাব হ'ল নহয় আহা চবে ৰাখি আছো তোমালে মই কাপোৰ পিনি পূৰা ৰেডি হৈ ল'লোঁ আৰু অলৰেডি বহি ল'লে মমায়েকসকল ময়ো লাইনতে বহি লৈছোঁ নিয়ৰ ইটো এতিয়া প্ৰথমতে মমায়েকে খুৱাব প্ৰথম ভাত তাৰপিছত লাহেকৈ মানে ঘৰৰ মাক দেউতাক বৰ্তায়েক বৰমায়েক দদায়েক খুৰীক এনেকৈ কৰি পেলাই আৰু এনায়েকৰ ঘৰৰ মানে চবেই এজনকৈ যিমানবিলাক আলহী আহিছে ধৰক অলপ পিনে আৰু মুখত লগাব এইটো মেইন বস্তুটো ধৰিব পাৰিছে না বাৰু আপোনালোকে অলপ ফল মূলৰ অলপ হওক মানে এনেই জাষ্ট চেলেকাইছে থৈ না খাব পাৰিব
হাঁহি দিয়ক অকণমান হাঁহি দিয়ক এইফালে চাইছো নকৰিব নহ'লে তুমি লৈ দিয়া মই হেৰি অকণমান খুৱাই দিছোঁ দেই লোৱা ককায়েকে ভায়েকক পূৰা খুৱাইছে আৰু পূৰা খুৱাইছে আৰু অন্নপ্ৰসন তোমাৰ নে কিনো এজন হৈছে দীপৰাজ দেই গেলেকীলৈ আহি প্ৰথম হোৱা মোৰ বন্ধু এইজনে আছিলে প্ৰথম বন্ধু এজন দীপৰাজ গগৈ হৈছে খুব ভাল বন্ধু হেৰি কি কৰা চৰম লাগিছে নহয় কি হ'ল অসমৰ ৰাজ্যত কিবা এটা কৰি আছো তোমাৰ এজনী কুহি দেই ধুনীয়া ছোৱালী একদম কাটি দিবা অঁ ধুনীয়া ছোৱালী একদম আপুনি ক'ত যায় সভা এটা আছে সভাত গান বজাই এইজন হৈছে একদম লিড লোৱা মানুহ দেই আজি অনুষ্ঠানৰ হে আপুনি যাব নেকি হে কি কয় অনুষ্ঠান এৰি একদম বাৰু ঠিক আছে যাওক অল দ্য বেষ্ট হয় নেকি বাৰু অনুষ্ঠান চলি আছে অনুষ্ঠানৰ মাজতে আমি আহিলোঁ অকণমান ফুৰিবলৈ আপোনালোকেতো শুনিছেই বৰশিল জেগাডোখৰ নাম গেলেকী বিখ্যাত এডোখৰ ধুনীয়া জেগা বৰশিললৈ গৈ আছোঁ খুব এক্সাইটেড হৈ আছোঁ পূৰা গান চান বজাই পূৰা ভৰিটো সোমাই গৈছোঁ একদম মানে অ'টো ভৰি দিব নোৱাৰি ত'তো ভৰি দিব নোৱাৰি একদম পূৰা ভৰি সোমাই জোতা একদম অৱস্থা নাই পূৰা বোকা কেলে আহিলোং লাগি গৈছে একদম আৰু এইখনে হৈছে দিখৌ একদম পানী পূৰা ভৰ্তি হৈ আছে মানে কাষৰ মাটিবিলাকো পূৰা কোমল হৈ আছে গোটেই পূৰা ভৰি সোমাই জোতা সোমাই গ'ল মানে আৰু পাহাৰ সুন্দৰ পৰিৱেশ পানী কিন্তু পূৰা ভয়ানক পানী আৰু শিলত খুন্দা মাৰিছে পানীয়ে বহুত ডাঙৰ শব্দ আহিছে পানী শিলত খুন্দা মাৰি আপোনালোকে শুনিবলৈ পাইছে ৰ'ব শুনাই দিছোঁ অকণমান বৰ্তমান আছোঁ আমি বৰশিলত আমি দেখিবলৈ পাইছে আমি বৰশিলত পঠি আছোঁ এইটো চাওক এটা মামা আজি মোক ফুচুৱাই লৈ আহিছে আমাক চবকে এজন নহয় 5জনমান আছে ফুচুৱাই লৈ আহিছে চবকে লৈছোঁ বাৰু ৰাস্তাটো দেখাই চাওক এইফালে এইটো ব্লগ চাওক ফুচু কোৱাচোন এতিয়া আমাৰ অৱস্থাটো দেখি এতিয়া এইটো ছিজনত আহিব লাগে নাই বৰশিল এইটো ছিজনত বৰ্তমান আহিব নালাগে একদম আমি ভুল কৰিলোঁ অঁ দেখিছে আমাৰ ভৰি চাওক আমাৰ মোৰ ভৰি চাওক গোটেই মানে বৰষুণ যিহেতু দি আছে ধুনীয়াকৈ নহয় আমাৰ কাৰণে বেয়াই হৈছে গতিকে খৰালি আহিলে হয়নে সেইটো এটা কণ্টেণ্ট পালোঁ যে বহুত দুখন গাড়ী মানে আহিও ঘূৰি গুচি গ'ল ন হয় দুখনমান গাড়ী ঘূৰি গৈছে আমি অকণমান कुछ ज़्यादा ही जोश में था इसलिए মানে वो फाली आ गया वो फाली आ गया থাৰখন লৈছিলোঁ থাৰখন লৈ আহিছোঁতো আমি 4x4 কাৰণে পাৰিলোঁ আহিব নহ'লে দিগদাৰ হ'ল থাৰখনটো অলৰেডি দেখালোৱে দেখিছে নহয় আপোনালোকে সেইখনেই থাৰ আৰু এখন এটা কাপোৰ আহিছিলে পাগল হৈ গৈছে আমাৰ থাৰখন দেখি এনেকুৱা জাৰি আহিছোঁ নহয় পুখুৰী আমাৰ পুখুৰী চক না এইবিলাক জাৰি আহিছে মানে
আমাৰ পাইলটজন এইজন মানে এনেকুৱা ডেঞ্জাৰাছ পাইলট দেখি পোৱা নাই আজিলৈকে দুখন গাড়ী আহি উভতি গ'ল ন দাদা সুন্দৰকৈ লৈ আহিছে একদম আৰু থাৰখন এইখনেই আছিলে দেই আমাৰ এইখন সুন্দৰ চক পূৰা ঘূৰি গৈছে হেৰি যিহেতু যাব নোৱাৰে পূৰা পানী মানে বৰষুণৰ কাৰণে ৰাস্তাবিলাকত পূৰা পানীয়ে ভৰ্তি হৈ আছে যোৱাটো এওঁলোকৰ আমাৰ এইখন মানে ক'ত জাদাহি জোচ মে থা নাই ইছলিয়ে মানে আ গয়া কিন্তু এইখন মানে বডিটো অলপ ওখয়ে আৰু ইখন বাকীবিলাক ইমান ওখ নহয় আৰু অকণমান জোচত আছিলোঁ কাৰণে লৈ গুচি আহিলে দেখিছে কেনেকুৱা পুখুৰী মাজেদি লৈ গুচি গৈছে দিয়কচোন কেনেকুৱা পিছল মানে গাড়ী ষ্টেৰিং ক'ৰবাত যায় গাড়ী